ভারতের সর্ববৃহৎ পাব্লিক সেক্টরের ব্যাংক SBI অর্থাৎ ভারতীয় স্টেট ব্যাংকৰ বৃহৎ ঘোষণা। স্টেট ব্যাংকৰ কোটি কোটি গ্ৰাহকক ভাল খবৰ দিছে SBI-এ। এতিয়াৰ পৰা বেংকত নোযোৱাকৈ আপুনি ঘৰত বহি কৰিব পাৰিব কেইবাটাও কাম। কি কাম ঘৰত বহি কৰিব পাৰিব চাও আহক। দেশৰ কোটি কোটি জনতালৈ জৰুৰী নম্বৰ মুকলি কৰিছে SBI। এতিয়াৰ পৰা বেংকলৈ নোযোৱাকৈ আপুনি কৰিব পাৰিব কেইবাটাও কাম। এই সন্দৰ্ভত দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBI-এ। বেংকত নোযোৱাকৈ জানিব পাৰিব একাউণ্ট বেলেন্স, একাউণ্ট ষ্টেটমেণ্ট আৰু চেকবুকৰ বাবেও এটা ফোন নম্বৰতে আপুনি কৰিব পাৰিব আবেদন। লগতে লোন ডিপোজিট স্কিমৰ বিষয়েও জানিব পাৰিব এই নম্বৰৰ জৰিয়তে। হোম লোন আৰু কাৰ লোনৰ বিষয়েও জনাব এই নম্বৰে। আপুনি এইসমূহ তথ্য জানিবলৈ ডায়েল কৰক 18002100 নম্বৰত। লগতে 18001234 এই নম্বৰতে আপোনালোকে জানিব পাৰিব সবিশেষ তথ্য।